हेलो बंधुरा आज आलोचना करिम स्टेट बैंक अफ इंडिया दी थका 2,50,000 পৰা 5 লাখ পৰ্যন্ত লোনৰ বিষয়ে এই লোন আমি 5 মিনিটতে কেনেকৈ আদায় কৰিব পাৰিম সেই বিষয়ে জানি লোৱা হওক। পোন প্ৰথমতে ক্যাপিটেল PAPL স্পেস একাউন্ট নম্বৰৰ শেষৰ 4 ডিজিট লিখি কেনে আমি SMS কৰিম 5676 নম্বৰটো। ইয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা SMS আহিব যে আপোনাৰ লোনটো এপ্ৰুভ হৈছে আৰু কিমান টকা এপ্ৰুভ হৈছে গোটেইখিনি তথ্য সহকাৰে আপোনাক SMS টো পঠাই দিব। তাৰ পিছত আপুনি ইয়েনো SBI যোনটো এপছ আছে সেই এপছটো আপুনি লগইন কৰিব। লগইন কৰাৰ পিছত আপুনি ঠিক এনেকুৱা এটা মেছেজ পাব যে Congratulations, you are eligible for instant pre-approved loan amount. যিমানখিনি এমাউন্ট তাৰ মানে আপুনি লোন পাব সেইখিনি এমাউন্ট তাতে লিখা থাকিব। পিছত আপুনি এভেইল নাও অপচন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো খোল খাব। খোল খোৱাৰ পিছত আপুনি ঠিক এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। খোল খোৱাৰ পিছত আপুনি তাতে যাই কিনে আপোনাৰ কোনটো তাৰিখৰ পৰা EMI টো আৰম্ভ কৰিব সেইটো তাৰিখ আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত মই ইয়াতে 10 জুন পৰা দিন বুলি সিলেক্ট কৰিছো। কৰাৰ পিছত আপোনাৰ এইটো পেজ খোল খাব। খোল খোৱাৰ পিছত ইয়াত গোটেইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখা আছে। টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপুনি পঢ়ি চাব পাৰে একবাৰ। ভালকৈ পঢ়ি চোৱাৰ পিছত আপুনি তাতে তাৰপিছত আপুনি এগ্ৰি অপশ্যনতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ তললৈ চাব। তলফালে চাব যে কনফাৰ্ম এটা অপশ্যন আছে। কনফাৰ্ম অপশ্যনতে ক্লিক কৰিব। কনফাৰ্ম অপশ্যনৰ পিছত আপোনাৰ পেজটো খোল খাব। তাতে যাই কিনে আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP সেন্ড হ'ব। OTPটো আপুনি সাবমিট কৰিব। তাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা মেছেজ আহিব আপুনি যিমানখিনি টকা লোন পাইছে সেই এমাউন্টটো ক্ৰেডিটেড হ'ল বুলি আপোনাৰ মেছেজটো দেখাই দিব।